নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছো কচু পাতত দিয়া ৰেচিপি। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমাক লাগিব কচু থু, লগতে কেইটামান পদিনা, কেইখিলামান গোলনেমু পাত, কেইটামান নৰসিংহৰ আগ, কেইডালমান মানিমুনি আৰু লগতে লৈছো টেঙেচি পাত। এতিয়া আমি কলপাত এখন লৈছো, তাত কেইডালমান কচু কাটি দিছো। কেইডালমান টেঙেচি কাটি দিছো, কেইটামান কাটি দিছো। আৰু গোলনেমু পাত কেইখিলাও লগতে দি দিছো। নৰসিংহ আগকেইটাও দি দিছো। আৰু মানিমুনি আগ কেইটামান কাটি দিছো। এতিয়া আমি দিম ইয়াত অলপমান হালধি, অকণমান শুকান জলকীয়া গুড়ি। এতিয়া এইখিনি আমি মিহলাইছো। মিঠাতেল দিলে অকণমান খাবলৈ ভাল হয় আৰু পদিনা দিলে গোন্ধটো ভাল লাগে। এতিয়া মই পাতখন নফটাকৈ ধুনীয়াকৈ বান্ধি লৈছো। এতিয়া কচু টোপোলাটো গৰম ফুটছাত ভৰাই দিয়া হ'ল। 30 মিনিটমানৰ পাছত এই টোপোলাটো আপোনালোকক দেখাম। এতিয়া আমি কচু পাতত দিয়াখিনি উলিয়াইছো আৰু অকণমান ওপৰতে পিঁয়াজ কাটি দিছো। আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।